এতিয়া আমাৰ বইল মাছ ৰেডি। ইয়াত মই অলপ মান ধনিয়া পাত দি দিছোঁ। এইটো ঘৰৰ পুখুৰী মাছ ধৰি আনিছে। জাল মাৰিলে মাছ নুঠিলে, এইটো উঠিলে ৰূপচন্দা। এইটো আজি কিবা এটা বনাব লাগিব স্পেচিয়েল। অথনি পুখুৰীত ধৰা মাছটো এয়া বাচিবলৈ লৈছোঁ। বইল মাছ বনাবলৈ লৈছিলোঁ। অথনি আপোনালোকক দেখাইছিলোঁ যে দিনত মাছ ধৰিছিলে। এইটো মাছে এতিয়া বইল মাছ বনাম বুলি ভাবিছোঁ। এয়া পিঁয়াজ লৈছোঁ, এয়া মান ধনিয়া পাত আছে, বিলাহী আৰু আদা নহৰু পেষ্ট আছে। আহক মই কেনেধৰণে বনাওঁ চাওঁ। ইণ্ডাকশ্যনত পানী উতলি আছে। ইয়াত মই এতিয়া পিঁয়াজ দি দিম। আদা নহৰু দি দিছোঁ। উতল আহি গ'ল। এতিয়া ইয়াত মই মাছ কেইপিচ দি দিছোঁ। বইল বস্তুত মান ধনিয়া পাত বহুত ধুনীয়াকৈ মিলে। দি মই আপোনাৰ আধা ঘণ্টামান সিজালোঁ। এতিয়া পানীটো শুকুৱাই পেলালোঁ। তাৰপিছত আপোনালোকে পানীও ৰাখিব পাৰিব, মই পানীটো শুকুৱাই দিছোঁ। এতিয়া বইল মাছ ৰেডি, আপোনালোকে বনাই খাব।